আপুনি কাৰ্টুন ভিডিঅ' বনাব বিচাৰে নেকি? যদি বিচাৰে এই ভিডিঅ'টো আপোনাৰ বাবে। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল পালে লাইক কৰিব, কমেন্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি কাৰ্টুন ভিডিঅ' বনাব বিচাৰে তেতিয়া আপোনাক কেইটামান এপ্লিকেশ্যনৰ প্ৰয়োজন হয়। মই কেইবাটাও এপ্লিকেশ্যন আছে য'ত কাৰ্টুন ভিডিঅ' বনাব পাৰি। মই আজি আটাইকেইটা এপ্লিকেশ্যনৰ বিষয়ে আপোনালোকক নকওঁ। এটা এপ্লিকেশ্যনৰ কথা ক'ম, সেইটোত বেছিভাগ কাৰ্টুন ভিডিঅ' বনোৱা হয়। গতিকে সেই এপ্লিকেশ্যনটোৰ কথা কৈছোঁ। যে এই মোৰ ইয়াত আপোনালোকে দেখাই পাইছে এইটো ক্ৰমাটুনছ হয়। এই ক্ৰমাটুনছটো আপোনালোকে প্লে ষ্টৰত পাই যাব। এইটো ফ্ৰী এপছ হয়। ইয়াৰ কাৰণে কোনো ধৰণৰ আপোনালোকে পইচা খৰচ কৰিব নালাগে। ফ্ৰীকৈ এইটো ব্যৱহাৰ কৰিব পাৰিব। কেৱল এই এপছটো আপোনালোকে যেতিয়া ভিডিঅ' এনিমেট কৰাব, ৰেকৰ্ডিং কৰাব, তেতিয়া আপোনালোকৰ এড চলিব। সেই এডছখিনি আপোনালোকে চাব লাগিব। এইটো ফ্ৰী এপছ হয়। মই পুনৰ কৈছোঁ এইটো ফ্ৰী এপছ হয়। এই এপছত যদি আপোনালোকে ভিডিঅ' বনায়, কোনো ধৰণৰ কপিৰাইট নাহে, কোনো ধৰণৰ সমস্যা নাই। আপোনালোকৰ চেনেল মনিটাইজ হ'ব আৰু আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। এতিয়া চাওক, এই এপ্লিকেশ্যনটো মোৰ যিহেতু ইয়াতে ইনষ্টল কৰা আছে, গতিকে ইয়াতে দেখা পাইছে। যদি আপোনালোকৰ নাই তেতিয়া আপোনালোকে কি কৰিব, প্লে ষ্টৰলৈ যাব। এইটো প্লে ষ্টৰলৈ আহিলে, প্লে ষ্টৰলৈ অহাৰ পাছত আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব, এনেদৰে সাৰ্চ কৰিব, ক্ৰমাটুনছ বুলি সাৰ্চ কৰিব। মই দেখুৱাই দিছোঁ আপোনালোকক। এনেকৈ ক্ৰমাটুনছ বুলি এনেকৈ ওপৰত আহিয়ে যায়। ইয়াতে টাচ কৰি দিয়ক। টাচ কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ ক্ৰমাটুনছটো আহি যাব আৰু তাতে আপোনালোকক ইনষ্টল বুলি দেখাব। মোৰ যিহেতু ইনষ্টল কৰা আছে, মই ডাউনলোড কৰি ইনষ্টল কৰিছোঁ, সেইকাৰণে মোৰ অপেন দেখাইছে। আৰু আপোনালোকে সেইটো ডাউনলোড কৰি ইনষ্টল কৰাৰ পিছত আপোনালোকৰো অপেন দেখাব। অপেন দেখুৱাৰ পাছত আপোনালোকে অপেনত টাচ কৰি দিব। টাচ কৰাৰ লগে লগে আপোনালোকে কিছু সময় ধৈৰ্য ধৰিব লাগিব। এইটো দেখাই পাইছে, এনেধৰণৰ এটা ইণ্টাৰফেচ খোল খাব। আৰু ইয়াতে আপোনালোকে চাওক, ওপৰত ক্ৰমাটুনছ বুলি এনেকৈ ধনু আকৃতি হৈ আছে, তলতে এইটো লেট ষ্টাৰ্ট বুলি আছে, তাৰপৰা টিউটৰিয়েলছ আছে, এনেধৰণে এইবিলাক আছে। আপোনালোকে একো কৰিব নালাগে। এপ্লিকেশ্যনটোৰ ভিতৰলৈ সোমাবলৈ হ'লে লেট ষ্টাৰ্টত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পাছত এনেকুৱা দেখা পাব। ইয়াতো আপোনালোকে একো কৰিব নালাগে। এই যিটো অ'কে দেখা পাইছে, অ'কে টাচ কৰি দিব। টাচ কৰাৰ লগে লগে দেখাই পালে তিনিটা ফিমেল কেৰেক্টাৰ আমি দেখা পাইছোঁ আৰু এটা মেল কেৰেক্টাৰ দেখা পাইছোঁ। এইকেইটা কেৰেক্টাৰৰ বাহিৰে আপোনালোকে যদি বেলেগ ধৰণৰ কেৰেক্টাৰ ইয়াত সোমাব বিচাৰে, তেতিয়া ইয়াতে বহুত কেৰেক্টাৰ আছে, সেইখিনি আপোনালোকে লৈ ল'ব পাৰিব। আৰু যদি বোলে নহয় ইয়াত থকা কেৰেক্টাৰ আপোনালোকে ইউজ কৰিব নিবিচাৰে, তেতিয়া আপোনালোকে এটা কাম কৰিব, নিজে কেৰেক্টাৰ আপোনালোকে বনাই ইয়াতে এনিমেট কৰাব পাৰিব। সেইখিনি বাৰু পিছলৈ লাহে লাহে জানি থাকিব। কিন্তু প্ৰথমতে আপুনি কেনেকৈ ভিডিঅ' বনাব সেইটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া চাওক, আপোনালোকে এইকেইটা কেৰেক্টাৰ ধৰি লওক আপোনাক নালাগে, তেতিয়া আপোনাক কি কৰিব, বেলেগ কেৰেক্টাৰ ল'বলৈ হ'লে বাওঁফালৰ ওপৰ ফালে আপোনালোকে চাওক আৰু ওপৰ ফালৰ তললৈ চাওক, মানুহৰ আকৃতিৰ এটা চিম্বল আছে, তাতে টাচ কৰি দিব। টাচ কৰাৰ লগে লগে আপোনালোকে চাওক, ইয়াত 4টা কেৰেক্টাৰ ধুনীয়াকৈ দেখুৱাই দিছে। কেৰেক্টাৰ 1ত আছে লেডি 3, কেৰেক্টাৰ 2ত আছে লেডি 4, কেৰেক্টাৰ 3ত আছে লিল বয় আৰু কেৰেক্টাৰ 4ত আছে চুৰাইল। গতিকে এইখিনি এনেকৈ দেখা গৈছে। এই কেৰেক্টাৰ বোলে কেৰেক্টাৰ 1ৰ কেৰেক্টাৰটো মোক নালাগে, সেইটো মই সলাম। তেতিয়া কি কৰিব, এইফালে সোঁফালে এইটো যিটো তললৈ যিটো কাৰ্চিন আছে, ইয়াতে টাচ কৰি দিব। টাচ কৰাৰ লগে লগে আপোনালোকে চাওক, প্ৰথমতে আছে ইণ্ডিয়ান ৱাইফ 1, ইণ্ডিয়ান ৱাইফ 2, চাচুমা, তাৰপিছত লেডি 1, লেডি 2, লিল গাৰ্ল, লিল বয়, মেন 1, মেন 2, মেন 3, এনেকৈ এইবিলাক বহুত কেৰেক্টাৰ আছে। আৰু আপোনালোকৰ নিজৰ কেৰেক্টাৰ ইয়াত ভৰাব বিচাৰিলে এই যিটো ইম্পৰ্ট কাষ্টম আছে, তাতে টাচ কৰি আপোনাৰ কেৰেক্টাৰটো ইয়াতে ভৰাই ল'ব পাৰিব। এতিয়া ধৰক ইণ্ডিয়ান ৱাইফটো আপোনাক লাগে, ইণ্ডিয়ান ৱাইফ 1টো লাগে, এনেই ইয়াতে টাচ কৰি দিলে। চাওক, টাচ কৰাৰ পাছত এই সোঁফালৰ তললৈ যিটো অ'কে আছে, অ'কেটো টাচ কৰি দিব। দিয়াৰ লগে লগে আপোনালোকে দেখাই পালে এই ইণ্ডিয়ান ৱাইফ 1 কেৰেক্টাৰটো ইয়ালৈ আহি গৈছে। বোলে নহয়, এই
যিটো আপোনালোকে ইণ্ডিয়ান ৱাইফ 1 আহিছে এইটো মোক নালাগে বোলে বেলেগ এটা লাগে তেতিয়া আকৌ প্লাছত টাচ কৰি দিব প্লাছত নহয় মই আকৌ দেখুৱাইছোঁ তেতিয়া আকৌ আপোনালোকে এই বাওঁফালৰ এই যিটো মানুহৰ আকৃতি চিম্বল আছে এটা টাচ কৰি দিব টাচ কৰি লৈ এই যিটো কেৰেক্টাৰ 1ৰ এই তললৈ কাঁড় চিনটো আছে সোঁফালে ইয়াতে টাচ কৰি দিব টাচ কৰি এই ইয়াতে দেখাই গৈছে ইণ্ডিয়ান ৱাইফ 2 ইয়াতে টাচ কৰি দিব তাৰপিছত এই সোঁফালৰ এই চুকত থকা তললৈ এই যিটো ওকে আছে ওকেটো টাচ কৰি দিব দিয়াৰ লগে লগে এইটো চাওক ইণ্ডিয়ান ৱাইফ 2 কেৰেক্টাৰটো আহি গ'ল এতিয়া আপোনালোকে কেৰেক্টাৰবিলাকে সবেই বাওঁফালে চাই আছে ধৰক ইণ্ডিয়ান ৱাইফ 2 কেৰেক্টাৰটো আপোনালোকে আপুনি সোঁফালে চোৱা দেখুৱাব লাগে তেতিয়া কি কৰিব ইয়াতে এই কেৰেক্টাৰটোৰ ওপৰত থকা প্লাছটোত টাচ কৰি দিব টাচ কৰাৰ লগে লগে সোঁফালৰ ওপৰলৈ চুকত চাওক ওপৰলৈ চুকত এইটো আপোনালোকে চাওক এই যে গ্ৰীণ হৈ আছে আৰু ইয়াতে ফ্লিপ বুলি লিখাও আছে ইয়াতে টাচ কৰি দিব টাচ কৰি তলৰ এইটো ওকেটো চুই দিব চুই দিয়াৰ লগে লগে চাওক কেৰেক্টাৰটো ধুনীয়াকৈ ইফালে ঘূৰি গ'ল এতিয়া আপোনালোকে যদি ভিডিও বনাব বিচাৰে কি ভিডিও বনা ধৰি লওক এই চকুটো যে বেয়া হৈ গৈছে এইটো এনেকুৱা হৈ যায় আকৌ খলাই ল'ব পাৰে একো দিগদাৰ নাই এই কেৰেক্টাৰটো আপোনাক নালাগে তেতিয়া ইয়াতে টাচ কৰক ইয়াতে এই যিটো কেৰেক্টাৰ মানে মানুহৰ আকৃতি চিম্বল আছে ইয়াত টাচ কৰক টাচ কৰি আপুনি কোনটো নালাগে এইটো লেডি 4টো আপোনাক নালাগে ইয়াত টাচ কৰক এই যিটো নান লিখা আছে নানত টাচ কৰি দিয়ক কেৰেক্টাৰটো গুচি যাব তাৰপৰা তলত ওকেটো মাৰি দিয়ক সেইটো গুচি গ'ল আৰু ইয়াৰ ভিতৰতো এই যিটো চুৰাইল কেৰেক্টাৰ ধৰক এইটোও আপোনাক নালাগে তেতিয়া আকৌ আপুনি এই বাওঁফালৰ এইটো কেৰেক্টাৰ যিটো চিম্বল আছে ইয়ালৈ আহক আহি পেলানি এই কেৰেক্টাৰ 4ত এইটো চুৰাইল লিখা আছে এই ইয়াতে এই যিটো কাৰ্চিন আছে ইয়াত টাচ কৰক টাচ কৰি নানত টাচ কৰি দিয়ক কেৰেক্টাৰটো সেইটো গুচি গ'ল এই দুটা কেৰেক্টাৰৰ মাজত এতিয়া ধৰক এইখিনি চক ই ইয়াত আছিলে মই তাক এই যিটো তলত মুভ আছে মুভটো টাচ কৰি এনেকৈ টানি লৈ আহিলোঁ টান খাই গুচি আহিলে ইয়ালৈকে লৈ আহিলোঁ এতিয়া ধৰক এই দুটা কেৰেক্টাৰ দুইটাই খোজকাঢ়ি ওচৰলৈকে আহিব আহি কথা পাতিব সেইটো মই এনিমেট কৰাব লাগে কেনেকৈ কৰিম সেইটো মই দেখুৱাই আছোঁ তাৰ কাৰণে আপুনি প্ৰথম চাওক এই যিটো ইণ্ডিয়ান ৱাইফ 2 কেৰেক্টাৰ অৰ্থাৎ লেডি কেৰেক্টাৰটো এইটো প্লাছটোত আপুনি টাচ কৰি দিয়ক টাচ কৰি সেই কেৰেক্টাৰটো প্ৰথমে কি কৰিব খোজকাঢ়ি যাব গতিকে এই ওপৰত যিটো আছে আইডল বুলি আইডলটো এই কাৰ্চিনত টাচ কৰক টাচ কৰি আপুনি ইয়াতে ৱাক এনিমেশ্যন দিব লাগিব ৱাক ইয়াত তলত লিখা আছে এইখিনি এনিমেশ্যন কি কৰিব ইয়াতে লিখা আছে আপুনি যেহেতু ৱাক কৰাব গতিকে ৱাকটো আপুনি বিচাৰক এইটো জাষ্ট ৱাকটো লৈ আহিলে ৱাক টাচ কৰি দিলে আৰু ইয়াতো এটা কথা আছে ক্ৰমাটুনছত এটা কথা আছে মই দেখুৱাই লৈছোঁ বাৰু এই ওকেটো টাচ কৰি দিলোঁ চাওক ইয়াতে ৱাক কৰোঁতে কেনেকুৱা হৈছে চাওকচোন এনেকৈ এবাৰ মানে কি ভৰি দুখন ওলাই গৈছে যেহেতু লেডি কেৰেক্টাৰ ভৰিকেইখন ওলাব নালাগে মেখেলাৰ তলত আছে সেইকাৰণে কি কৰিব লাগে আকৌ প্লাছটো টাচ কৰক মই দেখুৱাই আছোঁ এই যিটো ৱাক লিখা আছে আচলতে সেই ৱাকটো মেল কেৰেক্টাৰৰ কাৰণেহে সেইটো ৱাক দিব লাগে যদি ফিমেল হ'লে আপোনালোকে কি দিব মই দেখুৱাই আছোঁ আপোনালোকে চাব মই ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ ৱাক ক'ত আছে ৱাক এইটো চাওক লেডি ৱাক বুলি আছে এই লেডি ৱাকত টাচ কৰি দিব তাৰপিছত ওকে মাৰি দিয়ক এইটো লেডি ৱাক এতিয়া চাওক আপোনালোকে লেডিগৰাকীৰ ভৰিকেইখন তেনেকৈ ওলাই যোৱা নাই অথনি নিচিনাকৈ তাত টাচ কৰিলে প্ৰথমতে লেডিজনীয়ে ৱাক কৰিলে তাৰপিছত এই যিটো ল'ৰা আছে সিও ৱাক কৰিব গতিকে তাকো ইয়াত টাচ কৰি দিয়ক ইয়াতে টাচ কৰি দিলে টাচ কৰি যিটো আইডল হৈ আছে আইডলটো আপোনালোকে কি কওক সেইটো ৱাক কৰি দিয়ক জাষ্ট এইটো ৱাকত টাচ কৰি দিলেই হ'ব ৱাক এইটো ৱাকত টাচ কৰি দিলে গতিকে দুটাই ৱাক কৰি আছে ৱাক কৰাৰ পাছত আপুনি কি কৰিব তলত যিটো মুভ আছে মুভটো এনেকৈ কৰি অকণমান এনেকৈ আগবঢ়াই লৈ যাব তাৰপৰা প্লাছটো টাচ কৰি দিব এনেকৈ দিব তাৰপিছত আকৌ ইয়াৰো এনেকৈ কৰি এনেকৈ লৈ যাব প্লাছটো টাচ কৰি দিব এইটো আকৌ এনেকৈ কৰি এনেকৈ লৈ যাব প্লাছটো টাচ কৰিব তো এনেকৈ কৰি এনেকৈ লৈ যাব প্লাছটো টাচ কৰিব এনেকুৱা হ'ব তাৰপিছত কি হ'ব এইটো আপুনি কথা ক'ব ধৰক এইখিনিতে এই যিটো ফোন কল আছে সেইটো আপুনি এতিয়া কি কৰিব লাগিব কথা কোৱাটো দেখুৱাবলৈ হ'লে ইয়াতে টক বুলি লিখা আছে টক এইটো টক ইয়াত কেইবাটাও আছে মই ধৰি ল'লোঁ টক বিহাইণ্ডটোকে মাৰি দিলোঁ এটা এইটো নহ'ব টক বিহাইণ্ডটো নহ'ব টক বিহাইণ্ড দিলে পিছফালে ঘূৰি চোৱাৰ নিচিনা হ'ব
এটা বেলেগ দিছোঁ ৰ'ব দেই আপোনালোকে চাই থাকিব 2 নম্বৰত কি কৰিব টক 1 এইটো টক 1 এই 2টোৱে হৈ গ'ল টক 1 কৰিম টক 1 কৰিম ৰ'ব টক 2 কৰিলে দুটা হাত আচলতে মেল খাই যায় মই সেইটো কাৰণে টক 1 কৰিম টক 1 কৰিলোঁ এটো তাৰ পিছত ওকে কৰিলোঁ তাৰ পিছত ই কি কৰিব সেই পিনে টক কৰি থাকোতে ই ৰৈ থাকিব ৰৈ থাকাটো আইডল বুলি ইয়াত দিব লাগিব ইয়াত চাব দেই মই ইয়াত মই দেখুৱাইছো আপোনালোকক ইয়াতে কেনেকৈ থাকিব আইডল বুলি থাকিব আইডলটো ক'ত গৈছে বৰ সৰু সৰুকৈ ওলাই যায় অকমান অসুবিধা হয় এইটো আইডল বুলি ওলাইছে ইয়াতে আইডলত টাচ কৰি দিব এই লেডি গৰাকীয়ে কথা কওঁতে সি আইডল হৈ থাকিব তাৰ পিছত আকৌ লেডি গৰাকী কি হ'ব 3 নম্বৰত লেডি গৰাকীক আইডল কৰাব তাৰ পিছত আকৌ ইয়াক টক কৰাব 3 নম্বৰত ইয়াক টক কৰাব 3 নম্বৰত ইয়াক টক কৰাব টক টকটো পাইছো বাৰু টক 1ত দি দিলোঁ ধৰা এইকেইটা এনিমেশ্যন কৰাব যেনিবা এতিয়া এইটো আপুনি কি কৰিব এইখিনি কৰি লোৱাৰ পাছত এই ইয়াতে যিটো বেকগ্ৰাউণ্ড আছে বেকগ্ৰাউণ্ডটো আপুনি সলাব পাৰে আচলতে ব্লু স্ক্ৰীনত কি বুলি কয় গ্ৰীণ স্ক্ৰীনত যদি আপুনি ভিডিঅ'টো বনায় তেতিয়া আপুনি যিকোনো এটা এডিটৰ এপছত গৈ এডিট কৰি সেই ভিডিঅ'টো বনাব পাৰে বোলে নহয় তেতিয়া অকমান কোৱালিটি বেয়া হয় কিন্তু আপুনি বোলে নহয় ইয়াতে ডাইৰেক্ট মই যিটো বেকগ্ৰাউণ্ড লগাম সেইটো ইয়াতে লগাই ল'ম লগাই লৈ পেলানি তাৰ পিছত ভিডিঅ'টো বনাম তেতিয়া আপুনি কি কৰিব ধৰক এইটো REC লিখাৰ কাষতে বাওঁফালে এইটো টাচ কৰিব টাচ কৰাৰ পিছত এইটো ওপৰত দেখিছানে বেকগ্ৰাউণ্ড দেখা গৈছে ইয়াতে কেইবাটাও বেকগ্ৰাউণ্ড আছে তেতিয়া আপুনি গ্ৰীণ স্ক্ৰীন লগালে এইটো গ্ৰীণ স্ক্ৰীনত টাচ কৰি ওকে কৰি দিব এইটো গ্ৰীণ স্ক্ৰীন হৈ যাব ৰেকৰ্ডিং দিয়াৰ লগে লগে ইয়াত কেনসেল কৰি দিব এইটো ৰেকৰ্ডিং হৈ যাব চাওক এনেকৈ সিহঁতি খোজকাই আহিলে দুটাই আহিলে ধুনীয়াকৈ আহি তেতিয়া প্ৰথমতে কোনে কথা ক'ব এইজনীয়ে কথা ক'ব তাই গাত টাচ কৰি দিয়া তাৰপৰা তেতিয়া সেই সময়ত ই ৰৈ থাকিব দেখিছানে তাই কথা কৈ আছে ই ৰৈ আছে ধৰা তাই যেনিবা কৈছে ঐ ল'ৰা তই ইমান দিনে ক'লৈ গৈছিলি তোক মই বহুত দিন দেখা পোৱা নাই তই ক'ৰবালৈ গুচি গৈছিলি নেকি বাৰু তাৰপিছত ইয়াত টাচ কৰি দিলে তাই ৰৈ গ'ল তাৰপৰা ই ক'ব নাই ক'লৈনো যাম আছোঁ ঘৰতে কাম বন কৰি আছোঁ খেতিৰ সময় যে পথাৰত খেতি কৰিবলৈ গৈছিলোঁ তাৰপিছত ই ৰৈ যাব ইয়াত টাচ কৰি দিয়ক টাচ কৰাৰ পিছত এই কথা ক'ব এইখিনি পৰা এনিমেশ্যন দিয়া নাছিলোঁ তাৰপিছত এই তলত যিটো ক্ৰমা টুনছ আছে এই ক্ৰমা টুনছত টাচ কৰি দিলে ভিডিঅ'টো ছেভ হৈ যাব ছেভ হোৱাৰ পিছত আপুনি সেইটো এটা এনিমেশ্যন এপছলৈ ভিডিঅ' বনোৱা এপছলৈ লৈ যাব মই ধৰক আপোনালোকক দেখুৱাই দিছোঁ এনেকৈ টাচ কৰি এতিয়া ভিডিঅ'টো ৰেকৰ্ডিং কৰাৰ পাছত আপোনালোকে ভিডিঅ'টো ক'ত বনাব যিখিনি আপোনালোকক প্ৰয়োজন নাই অলাগতিয়ালখিনি সেইখিনি কাটিব লাগিব আৰু যিখিনি আপোনাক লাগতিয়াল সেইখিনি আপুনি ৰাখিব লাগিব ক'ত কৰিব বহুকেইটা এপছ আছে বহুকেইটা এপছত সেইখিনি কাম কৰা হয় মই যিহেতু কাইন মাষ্টাৰত কৰোঁ কাইন মাষ্টাৰত কৰি মই ভাল পাওঁ গতিকে মই কাইন মাষ্টাৰ ইউজ কৰিম আপোনালোকে কি বুলি কয় কাইন মাষ্টাৰ হওক VN হওক ফিল্মৰা হওক এনেকৈ বহুত এপছ আছে সেইখিনি আপোনালোকে যিটো সুবিধা হয় সেইটো হ'ব মোৰ যিহেতু কাইন মাষ্টাৰ মই ভাল পাওঁ গতিকে মোক কাইন মাষ্টাৰটো ইনষ্টল কৰা আছে আৰু এইটো মই এতিয়া অপেন কৰিম এনেদৰে আপুনি অপেন কৰিব আৰু মোৰ কাইন মাষ্টাৰটো এনেকুৱা হয় 10 ছেকেণ্ডমান ৰ'ব লগা হয় প্ৰতিটো কাইন মাষ্টাৰত এনেকুৱা নহয় মোৰটো তেনেকুৱা হয় গতিকে ৱেইট কৰিব লাগিব তাৰ পাছত এই তলত যিটো ক্ৰিয়েট আছে ক্ৰিয়েট টাচ কৰিব লাগে কিন্তু ওপৰত যিহেতু ক্ৰিয়েট দেখা আছে মই এতিয়া ওপৰত টাচ কৰিম আৰু তাৰ আগতে মই অকণমান বেক কৰিছোঁ তাৰ আগতে চাওক এইবিলাক মই ভিডিঅ' বনাইছিলোঁ এইখিনি মোৰ ইয়াতে ছেভ হৈ আছে আৰু মই ডিলিট কৰিলে ডিলিট কৰিব পাৰোঁ ৰাখিলেও ৰাখিব পাৰোঁ ইয়াতে মোৰ আছে এতিয়া মই ক্ৰিয়েট নাও টাচ কৰিম ক্ৰিয়েট নাও নহয় ক্ৰিয়েট নিউ টাচ কৰিম তাৰ পাছত এই ইয়াতে আপোনালোকে চাওক এছপেক্ট ৰেচিঅ' বুলি আছে এইটো আচলতে লং ভিডিঅ' বনায় আৰু এইটোত শ্বৰ্ট ভিডিঅ' বনায় মই যিহেতু লং ভিডিঅ' বনাম এইটো ইউটিউবৰ কাৰণে ভিডিঅ' বনালে লং ভিডিঅ' বনালে ইয়াত বনাব লাগিব আৰু ইউটিউবৰ কাৰণে শ্বৰ্ট ভিডিঅ' বনালে ইয়াত বনাব লাগিব মই যিহেতু ইউটিউবৰ কাৰণেই বনাম লং ভিডিঅ' বনাম গতিকে ইয়াত টাচ কৰিলোঁ কৰি ক্ৰিয়েট কৰি দিলোঁ ক্ৰিয়েট কৰাৰ লগে লগে আপোনালোকে এনেকুৱা দেখা পাব এতিয়া ভিডিঅ'টো আপুনি বনাবলৈ যাওঁতে প্ৰথমতে এটা বেকগ্ৰাউণ্ড আপুনি লৈ ল'ব লাগিব মই এখন ফটোৱে লৈ লৈছোঁ চাই ল'ব এইখন মই ফটো লৈছোঁ ইয়াতে ফটো এখন ল'ম আপোনালোকক দেখুৱাম খুব ধুনীয়াকৈ
ধৰি এনেই মই উদাহৰণ হিচাপে দেখুৱাইছোঁ, এইখন মোৰ প্ৰয়োজন নাই, মই দেখুৱাইছোঁ জাষ্ট। এই ফটোখন লৈ ল'লোঁ। এই ফটোখন এতিয়া ইমান মোৰ ভিডিঅ'টোতো ইমান কণ নহয়, ইয়াতকৈ দীঘল হ'ব, গতিকে ইয়াতে এইখিনিত এনেকৈ হেঁচা মাৰি ধৰিব, ধৰি এনেকৈ টানিব, আকৌ এনেকৈ হেঁচা মাৰি ধৰিব, এনেকৈ টানিব, এনেকৈ দুবাৰ এবাৰ কৰিলে আপোনালোকে গম পাই যাব কেনেকৈ টানিব লাগে। এনেকৈ আপোনাৰ ভিডিঅ'টো যিমান দীঘল হ'ব সিমান দীঘল কৰি এইটো টানি দিয়ক। এইটো ইয়াতে চাওক, এই যে আঁচডাল দেখা পাইছে, এইডালক কয় টাইম লাইন, আৰু টাইম লাইনৰ ওপৰত আপোনাৰ সময়টো দেখুৱাইছে 2.13 এনেকৈ দেখুৱাই আছেনে, গতিকে 2 মিনিট 13 ছেকেণ্ড হৈ আছে, আৰু লাগিব মোক, গতিকে মই এইটো যিমান লাগে আপোনাৰ সুবিধা মতে যিমান লাগে এনেকৈ টানি দিব। ইয়াত ধৰিব, এনেকৈ টানি দিব, এনেকৈ মোৰ ইমানেই ধৰক লাগে, মই এইটো আপোনাক লোকক দেখুৱাবৰ কাৰণে হেৰি কৰিলোঁ। তাৰপৰা এইটো অ'কে টাচ কৰি দিব। এতিয়া আপোনাক যিটো আপুনি ৰেকৰ্ডিং কৰিছিলে সেই ভিডিঅ'টো লাগিব। সেই ভিডিঅ'টো আনিবলৈ যাওঁতে আপুনি কি কৰিব, এইটো যিহেতু মোৰ ইয়াতে এখন বেকগ্ৰাউণ্ড লাগি আছে, ইয়াৰ ওপৰত ভিডিঅ'টো দিম, গতিকে আপুনি লেয়াৰত টাচ কৰিব। যদি ইয়াৰ ওপৰত দিব লগা নহয়, বোলে এনেকৈ মই বোলে আকৌ এইটো ওপৰতেই ভিডিঅ' যাব, তেতিয়া এইটো কি হয়, মেডিয়া টাচ কৰিব লাগে, এইটো মেডিয়া। কিন্তু এতিয়া মই সেই মেডিয়াত টাচ নকৰোঁ, যিহেতু মই এই যিটো বেকগ্ৰাউণ্ড লগাইছোঁ তাৰ ওপৰতহে ভিডিঅ'টো দিম, গতিকে ইয়াত লেয়াৰলৈ আহিম, লেয়াৰলৈ আহি যিটো মেডিয়া পাম মেডিয়াত টাচ কৰিম। মেডিয়াত টাচ কৰাৰ লগে লগে আপোনালোকে দেখা পাব এই যিটো মোৰ ৰেকৰ্ডিং কৰিছিলোঁ সেই ভিডিঅ'টো ইয়াত আছে। সেইটো চাওক, এইটো লৈ আহিলোঁ, মোৰ ইয়ালৈ আহি গৈছে, ধুনীয়াকৈ আহি গৈছে। এইটো ভিডিঅ'টো আপোনালোকে দেখাই পাইছে। এইটো ট্ৰিম লেফ্টত মাৰি লেফ্টৰখিনি কাটি ল'লোঁ, চাই লওক আপোনালোকে, মই দেখুৱাই আছোঁ আপোনালোকক, ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মূৰলৈ লৈ এতিয়া চাওক, ভিডিঅ'টো যিহেতু হেৰি হৈ আছে, পথালি হোৱা নাই, পথালি কৰিবৰ কাৰণে এই ভিডিঅ'টো টাচ কৰিলোঁ। টাচ কৰি ইয়াতে আপোনালোকে এটা অপশ্যন পাব, মই দেখুৱাই আছোঁ, তললৈ আহি থাকক। তললৈ আহি থাকিলে আপোনালোকে দেখা পাব, আকৌ ওপৰৰ পৰা ভালদৰে চাব লাগিব। ইয়াতে সেই অপশ্যনটো সেইটো দেখা নাই, কিন্তু ইয়াতে আছে, আপোনালোকক মই দেখুৱাই দিছোঁ। চাওক, এই যিটো গোল হৈ কাৰ চিনটো আছে, এইটোত ধৰিব, ধৰি এনেকৈ ঘূৰাই দিব হিচাপত, এইটো হিচাপত হৈ গ'ল। তাৰপৰা এইটো লাহেকৈ ডাঙৰ কৰি দিব, যিটো জোখত আপোনাৰ প্ৰয়োজন সেইটো জোখত আপুনি কি কৰিব, এনেকৈ মিলাই লৈ এনেকৈ ধৰি টানি দিব। এনেকেই মই ধৰি লৈছোঁ, এনেকেই ধৰি ল'লোঁ। ধৰি লৈ এতিয়া গ্ৰীণ স্ক্ৰীনটো মই কাটিব লাগে, কেনেকৈ কাটিম এইটো চাই লওক। এইটো মই কি হ'ল, ইয়াতে এটা ক্ৰপিং বুলি এটা অপশ্যন আছে, ক্ৰপিঙত চোৱাৰ লগে লগে আপুনি কি কৰিব, এইটো এনেকৈ লৈ যাব, এইটো এনেকৈ টানি লৈ যাব। তলত যিহেতু এইটো ক্ৰমাটিন বুলি লিখা আছে, এইটো কাট খাব লাগিব, এনেকৈ টানি লৈ গৈ আপুনি ইয়াতে অ'কে কৰি দিলে, এইটো কাট খাই গুচি গ'ল। তাৰ পাছত ইয়াতে এটা অপশ্যন আছে, ক্ৰমা কি বুলি আছে, এই ক্ৰমা কিত টাচ কৰি দিয়ক। দিয়াৰ লগে লগে এইটো এনেবল কৰি দিয়ক, এনেকৈ দিলে এনেবল হৈ যাব। এইটো চাওক, গুচি গৈছে। তাৰপিছত এইখিনিতে অকণমান এই যে 28-50 আছে, ইয়াতে অকণমান এডজাষ্ট কৰিব লগা হয়, অকণমান ইফালে আপুনি টানি থাকিলে গম পাই যাব কোনফালে কি কৰিলে কি হয়। ধৰি লৈছোঁ এইটো 28 আছিলে, মই 28 কৰি থৈছোঁ, 29 হ'ল যেনিবা, এইটো ধৰক এনেকুৱা। আৰু এতিয়া ভিডিঅ'টো অকণমান সৰু কৰিব লাগে, এনেকৈ কৰিলোঁ। চাওক, এইখিনিত দেখুৱাম যেনিবা, দুটা এনেকুৱাত দেখুৱাম, চাব দেই। এতিয়া চাব, ভিডিঅ'টো এনেকৈ দেখুৱালোঁ। ৰ'ব, এইখিনি মোৰ কথাখিনি আহি গৈছে, কথাখিনি অফ কৰি লওঁ। এই মিক্সাৰত গৈ এই 100টো তললৈ দি দিব পাৰে, নহ'লে 100 হৈ থাকিলেও হ'ল। এই ওপৰত এনেকৈ টাচ কৰি দিলে এনেকৈ কাট খাই যাব, ৰঙা হৈ এনেকৈ ফলিকৈ কাটি দিব, সেইভাগে দিলেও চাউণ্ডটো অফ হৈ যাব। কিন্তু পাৰিলে এইটো তলত দি থৈ এনেকৈ কৰি দিব, এতিয়া চাউণ্ডটো কাট খাই গ'ল। এতিয়া আপুনি চাব, কেৰেক্টাৰটো আহিছে, এনেদৰে এই খোজকাঢ়িছে। অৱশ্যে ইয়াতে এতিয়া মই ভালকৈ পাৰিলোঁ হয়, এইটো দেখুৱালোঁ। দেখুৱাৰ পিছত এই কথা ক'ব, চাবচোন। প্ৰথমতে লেডি কেৰেক্টাৰটোৱে কথা ক'ব, লেডিগৰাকীয়ে কথা কৈছে আৰু ল'ৰাটো ৰৈ আছে। তাৰপিছত ল'ৰাটোৱে কথা ক'লে লেডিগৰাকী ৰৈ যাব। এই যে কথা কৈ আছে, সেইখিনিতে আপোনাৰ যিখিনি ডায়লগ আছে, আপোনাৰ কাহিনী মতে যিখিনি ডায়লগ ক'ব লাগে, সেইখিনি আপুনি কাহিনী মতে ডায়লগখিনি ধুনীয়াকৈ ইয়াত সোমোৱাই দিব।
সোমোৱাই দিয়াৰ পিছত ভিডিঅ'টো ধুনীয়াকৈ হৈ যাব এনেধৰণে এয়াখিনি কৰি ল'লে এইখিনি প্ৰয়োজন নাই এইখিনিৰ পৰা এইটো নাই আৰু এইখিনি মই কাটি দিলোঁ চাওক এইখিনিৰ পৰা নাই এইটো ৰাইটত মাৰি দিলোঁ ৰাইটখিনি কাট খাই গ'ল আৰু বেকগ্ৰাউণ্ডৰ এই ৰাইটটো মই মাৰি দিলোঁ এনেকৈ কাট খাই গুচি গ'ল এনেকৈ কাট খাই গুচি গ'ল এতিয়া এইটো মই ছেভ কৰিব লাগে কেনেকৈ ছেভ কৰিম এই যে কাৰ চিনটো সোঁফালে ওপৰলৈ কাৰ চিনটো আছে ইয়াত টাচ কৰি দিলে টাচ কৰাৰ পাছত ইয়াতে এটা বস্তু এটা আছে অপশ্যন এটা বিট ৰেট বুলি আছে এইটো মই 10 কৰি ৰাখিছোঁ এই বিট ৰেটটো এইটো এফালে ল' হয় আৰু এইফালে গ'লে হাই হয় যিমান হাই কৰে তেতিয়া বেছি এমবি লাগে ভিডিঅ'টো বনাওঁতে আৰু যিমান ল' কৰে কম এমবি হয় কম এমবি হ'লে আচলতে কোৱালিটি ইমান ভাল নহয় কিন্তু বেছি হ'লে বেছি ভাল হয় মিনিমাম মই 10 মানতে বনাওঁ 10তকৈ তলতো পাৰে আপোনালোকে 5 মানতো বনাব পাৰে গতিকে মই 10ত ৰাখি দিম এইটো আপোনাৰ টানি আছোঁ চাওক 10ত ৰাখি দিওঁ 10ত ৰাখোঁতে 48 MB হ'ব তাৰপিছত ছেভ এজ ভিডিঅ'ত টাচ কৰি দিলোঁ এনেকৈ অকণমান সময় ল'ব ভিডিঅ'টো এনেকৈ ছেভ হৈ যাব আপোনালোকে চাই থাকিব এতিয়া চাওক ভিডিঅ'টো ছেভ হৈ গৈছে মই এতিয়া গেলেৰীলৈ যাম গেলেৰীত গৈ ভিডিঅ'টো চামগৈ আপোনালোকে চাব গেলেৰীলৈ আহিছোঁ ইয়াতে আহি মোৰ এলবাম বুলি আছে কিছুমানৰ গেলেৰী বুলি থাকে ইয়াতে চাওক ভিডিঅ'টো আহি গৈছে এই ভিডিঅ'টো চাওক মই এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক তাৰ আগতে মই এইটো অটো ৰোটেট কৰি লওঁ ঘূৰি যাব যা এইটো চাওক ভিডিঅ'টো এতিয়া মই টাচ কৰিলোঁ এইটো চাওক এনেধৰণে ইহঁতে আহিব আহি ইয়াতে কথা পাতিব এই ধুনীয়াকৈ কথা পাতিব প্ৰথমতে সেই চাওক কিবা কথা কৈছে আৰু ল'ৰাটো ৰৈ গৈছে তাৰপিছত ল'ৰাটোৱে কথা ক'ব লেডিগৰাকী ৰৈ যাব এনেধৰণে এইখিনি কথা হ'ব এইখিনিকে কাইন মাষ্টাৰ নি আৰু খুব ধুনীয়াকৈ এবাৰ ল'ৰাটোক আপুনি ভালকৈ দেখুৱাব বিচাৰোঁতে ল'ৰাটোক দেখুৱাব পাৰে লেডিগৰাকীক দেখুৱাব পাৰে এনেকৈ সেইখিনি আপুনি আৰু ধুনীয়াকৈ বনাব পাৰে গতিকে এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে মই আনি থাকিবলৈ চেষ্টা কৰিম আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ